আচ্ছা আমি ইউপিপিএল দলে যোৱা 20 তাৰিখ অক্টোবৰ পৰা আজি 3 তাৰিখ নৱেম্বৰলৈ আমি পদযাত্ৰা যি কাৰ্যসূচী আমাৰ ইউপিপিএলৰ চেন্ট্ৰেল ইউপিপিএল নিৰ্দেশ মৰ্মে আমি আজি 3 তাৰিখলৈকে আমি এই পদযাত্ৰা আমি বাহাল ৰাখিছোঁ। আগন্তুক 5 নৱেম্বৰত আমি এইটো শেষ পৰ্যায়ত এটা কাৰ্য হিচাপে আমি পালন কৰিম। তো যি নহওক আমি হেতুকে ক'ব বিচাৰিছোঁ এই পদযাত্ৰাৰ যোগেদি যে যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ চৰকাৰে যে আমাৰ জনগণৰ ৰাইজৰ যি দুৰ্দশা যেনে প্ৰাপ্য অধিকাৰকে ধৰি আমাৰ গাঁৱৰ উন্নয়ন অঞ্চলৰ উন্নয়ন জাতি ভিত্তিত কমিউনিটি ভিত্তিত যি উন্নয়নমূলক কাম কাজ সেইটো দমন নীতি আৰু কি কাৰাপশ্যন যি নীতিৰে হাগ্ৰামা মহিলাৰীয়ে চলাই আহিছে। ৰাজনীতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ এই অধিকাৰ প্ৰাপ্য অধিকাৰ বৰক হাগ্ৰামা মহিলাৰে যোৱা 17 বছৰত আমাৰ ৰাজ্যক স্বতন্ত্ৰভাৱে জীয়াই থকাৰ যি অধিকাৰ এই অধিকাৰক দিয়া হোৱা নাই। সেইকাৰণে আমি কৈছোঁ পৰিৱৰ্তন সকলো দিগত লাগে, সুপ্ৰশাসক হিচাপে আমাক বিটিআৰ অঞ্চলক লাগে আৰু এই কাৰণে পৰিৱৰ্তন কোৱা হৈছে। আৰু এই পৰিৱৰ্তনক আমি গাঁৱে গাঁৱে বা ৰাইজৰ ওচৰলৈ লৈ যাবৰ কাৰণে সেইটো প্ৰচেষ্টা লোৱা হৈছে এই কাৰ্যসূচীৰ দ্বাৰা। আৰু ইয়াৰ লগতে আমি এটা সংযোগ কৰিব বিচাৰিছোঁ যে আমাৰ ইউপিপিএল দলে গাঁৱে গাঁৱে ইউপিপিএল ঘৰে ঘৰে ইউপিপিএল কোৱা হৈছে। গাঁৱে গাঁৱে যেতিয়া নেকি ঘৰে ঘৰে যেতিয়া নেকি ইউপিপিএল হ'ব তেতিয়াহে সুশাসন আমাৰ বিটিআৰ এৰিয়াত হ'ব। সেই গতিকে আমি ৰাইজৰ ওচৰলৈ এই কথাকে দাঙি ধৰিবৰ কাৰণে আমি এই পদযাত্ৰাটো কাৰ্যসূচী হিচাপে লোৱা হৈছে।